নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আজি বেঙেনা খেতিৰ বিষয়ে 2-4 কথা আপোনালোকক অৱগত কৰাৰ বাবে আজিৰ এই সৰু ভিডিঅ'টো কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব আৰু বেঙেনা খেতি কেনেকৈ কৰিব লাগে, তাৰ কাৰণে মাটি কেনেকৈ তৈয়াৰ কৰিব লাগে, সেই যিখিনি প্ৰাথমিক কথা আৰু পোক পৰুৱা বেমাৰ ইত্যাদিকে ধৰি কি বেমাৰ হ'ব পাৰে, আপোনালোকে এই বেমাৰবিলাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিব, সেই সন্দৰ্ভত মই আজিৰ এই ভিডিঅ'টোত বিতং তথ্য আগবঢ়াম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। কৃষক বন্ধুসকল, এয়া দেখিছে বেঙেনাৰ গছ। এয়া মই মোটামুটি 150 মান গছ লগাইছিলোঁ, বাৰিষাৰ বতৰত লগাইছিলোঁ। বাৰিষাৰ বতৰত বেঙেনা খেতি কৰাটো যথেষ্ট কষ্টকৰ হয় আৰু বহুত টাইম দিব লাগে। আৰু আপোনালোকে জানে যে মই যিহেতু চাকৰি কৰোঁ, গতিকে চাকৰিৰ মাজেদি মই খেতি বাতি কৰিবলগীয়া হয় যিখিনি সময় পাওঁ। যিয়ে নহওক, মই কেইজোপামান বেঙেনা গছ লগাইছোঁ। ইয়াতে বহু কেইজোপা গছ বেমাৰ আজাৰ লাগি মৰিছেও। তাৰপিছত মই বেলেগকৈ ৰোপণ কৰিছোঁ, পিছত বজাৰৰ পৰা পুলি আনি মই ৰোপণ কৰিছোঁ। গতিকে প্ৰথমতে বেঙেনা গছকেইটা আপোনালোকক দেখুৱাই লৈছোঁ। আৰু কৃষক বন্ধুসকল, এটা কথা, যদি মোৰ চেনেলটো আপোনালোকে প্ৰথম চাই আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পায়, আপোনালোকে কিন্তু লাইক আৰু কমেণ্ট নিশ্চয় কৰিব। যদি কিবা কথা থাকে মোক সুধিব লগা, আপোনালোকে কমেণ্ট কৰিব। কৃষক বন্ধুসকল, মই বেঙেনা গছকেইটা কেনেকৈ বেঙেনা লাগিছে বৰ্তমান, আজি অক্টোবৰ মাহৰ 12 তাৰিখত মই এই ভিডিঅ'টো কৰি আছোঁ। গতিকে বেঙেনা গছকেইটা মই প্ৰথমতে আপোনালোকক দেখুৱাই ল'ব খুজিছোঁ, তাৰপিছত বিতং তথ্য আপোনালোকলৈ আগবঢ়াম। কৃষক বন্ধুসকল, এয়া চাওক, মোৰ বেঙেনা গছকেইটাতহে বেঙেনা লাগিব আৰম্ভ কৰিছে। আৰু বাৰিষাৰ বতৰত যিহেতু বেঙেনা ফল বা যিকোনো ফল কমকৈ লাগে, গতিকে এতিয়া যিহেতু খৰাং পৰিলে, এতিয়া আৰু বৰষুণ কমিব, তেনেকুৱা বৰষুণ নহয়। এইকাৰণে এতিয়া ফল আহিব আৰম্ভ কৰিছে। মই বহুদিন আগৰ পৰাই 2-4টাকৈ খাই আছিলোঁ ঘৰত, এতিয়া অলপ বেছিকৈ লাগি আছে। এয়া চাওক, ফুলো ফুলিছে আৰু গছৰ চেহেৰা পাতিও ভালেই আছে। এয়া আপোনালোকে দেখিছে, মই বেছি লগোৱা নাই, 150 মান পুলি লগাইছিলোঁ। তাৰে ভিতৰত বহু কেইজোপা মই তেনেকৈ দেখভাল কৰিব নোৱাৰাৰ কাৰণে মৰিলে, বা মই তেনেকৈ ঔষধ পাতি ব্যৱহাৰ কৰিব পৰা নাই। এইবিলাক চাওক, এইবিলাক মই পিছত লগাইছোঁ। যিহেতু মই প্ৰথমতে সাৰ দিছিলোঁ, গোবৰ বা ৰাসায়নিক সাৰো অলপ মই দিছিলোঁ, দি লগাইছোঁ। গতিকে সেই জেগাবিলাক যিহেতু খালী আছিল গছ কেইজোপা মৰাৰ পিছত, গতিকে মই পিছত বজাৰৰ পৰা পুলি আনি সেনেকৈ লগাইছোঁ। আৰু মোৰ পুলিও নাছিল। অৱশ্যে এতিয়া মই বেছিকৈ কৰিম আৰু এই ভিডিঅ' আপোনালোকৰ আগত মই দাঙি ধৰিম। এতিয়া মই বেছিকৈ অলপ বেঙেনা খেতি কৰিম, এবিঘামান। আৰু মোৰ পুলি প্ৰায় ৰেডি হওঁ, গতিকে 15-10 দিনৰ ভিতৰত মোৰ পুলি ৰেডি হৈ যাব আৰু সেই ভিডিঅ' আপোনালোকৰ আগত মই আগবঢ়াম। গতিকে কৃষক বন্ধুসকল, আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় আৰু এনেধৰণৰ বিভিন্ন ভিডিঅ' বা খেতি আচলতে কেনেকৈ কৰা হয়, ৰাসায়নিক পদ্ধতিত হওক বা জৈৱিক পদ্ধতিত, তেনেধৰণৰ ভিডিঅ' মই লৈ আহোঁ। গতিকে আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'বিলাক যদি ভাল পায়, প্ৰতিটো ভিডিঅ' আপোনালোকে লাইক কৰিব। গছ কেইজোপা মই আপোনালোকক দেখুৱালোঁ, দেখিছে ফল লাগিছে, ফুলো যথেষ্ট আহিছে। এতিয়া যিহেতু শীতকাল লাহে লাহে পৰি আছে, গতিকে যথেষ্ট ফল পাম বুলি মই আশা কৰিছোঁ। কৃষক বন্ধুসকল, আপোনালোকে যদি এতিয়া বেঙেনা খেতি কৰিব ওলাইছে, প্ৰথম কথা হ'ল যে আপোনালোকে যদি বেঙেনা খেতি কৰাৰ প্লান কৰিছে, কিন্তু কৃষক বন্ধুসকল, আপোনালোকে মাটি আগৰ পৰাই ৰেডি কৰক। আৰু মাটি কেনেকৈ ৰেডি কৰিব, বেঙেনা খেতি এনেকুৱা এটা খেতি, আপোনালোকে কেতিয়াও খৰখেদাকৈ কিন্তু আপোনালোকে বেঙেনা খেতি নকৰিব। কাৰণ যদি খৰখেদাকৈ যদি ইফালে কম দিনৰ ভিতৰত আপোনালোকে মাটি ৰেডি কৰিলে, হয়তো মাটি চহাই মেলি ৰেডি কৰিলে, কিন্তু আপোনালোকৰ মাটিত যিবিলাক বেক্টেৰিয়া থাকিব বা যিবিলাক ফাংগাছ থাকিব, এইবিলাক কিন্তু থাকি যাব। পৰৱৰ্তী সময়ত কি হ'ব, আপোনালোকৰ
যিবিলাক বেঙেনা গছ বা পুলি আপোনালোকে ৰোপণ কৰিব সেইবিলাকত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিব। গতিকে প্ৰথম কথা কৃষক বন্ধুসকল এইটো কথা আপোনালোকে মনত ৰাখিব, বেঙেনা খেতি কৰিবলৈ হ'লে আপোনালোকে আগৰ পৰাই ৰেডি হওক আৰু সেই মাটিডৰা বহুবাৰ ট্ৰেক্টৰে হওক বা হালেৰে হওক আপোনালোকে চহাওক আৰু মাটিখিনি ভালদৰে শুকাওক, যাতে মাটিত থকা বেক্টেৰিয়া আৰু যিবিলাক আপোনালোকৰ ফাংগাছ এইবিলাক যাতে মৰে, তেতিয়াহে আপোনালোকৰ বেঙেনা খেতিৰ পৰা লাভৱান হ'ব পাৰিব। আৰু যদি খৰখেদাকৈ কৰে কিন্তু কৃষক বন্ধুসকল মই ক'লোঁ বিভিন্ন বেমাৰ আজাৰ লাগি আপোনালোকৰ বেঙেনা গছ হয়তো মৰি থাকিব পাৰে আৰু আপোনালোকে লোকচানৰ সন্মুখীন হ'ব পাৰে। তো কৃষক বন্ধুসকল বেঙেনা খেতি এটা লাভজনক খেতি, বহুতেই লাভজনক খেতি যদি আপোনালোকে কৰিব জানে আৰু সেই পদ্ধতি যদি আপোনালোকে কৰে, ইয়াত বেঙেনা খেতিত খৰচো আছে, যথেষ্ট পৰিমাণৰ সাৰ প্ৰয়োগ কৰিব লগা হয়। প্ৰথম হৈছে গোবৰ সাৰটো আপোনালোকে বেছিকৈ প্ৰয়োগ কৰিবই লাগিব। গোবৰ সাৰ যথেষ্ট পৰিমাণে পুৰণা গোবৰ সাৰ ব্যৱহাৰ কৰিব, তেতিয়া আপোনালোকে চাব যে আপোনালোকৰ যিবিলাক খেতি বেঙেনা হওক বা টমেটো হওক বা ভেন্দি হওক, যিয়ে খেতি আপোনালোকে নকৰে ই মানে বহুদিনলৈকে আপোনালোকক ফল দি থাকিব বা গছজোপা বহুদিনলৈকে ভালে থাকিব। সেইটো কিন্তু প্ৰথম কথা, আপোনালোকে পৰ্যাপ্ত পৰিমাণে গোবৰ সাৰ ব্যৱহাৰ কৰক আৰু কীটনাশক বা ৰাসায়নিক সাৰ কম পৰিমাণে ব্যৱহাৰ কৰক, কিয়নো যিহেতু কীটনাশক আৰু ৰাসায়নিক সাৰ আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক চবেই জানে। গতিকে এটা সীমিত বা লিমিটত আপোনালোকে ৰাসায়নিক সাৰ বা কীটনাশক ব্যৱহাৰ কৰক। সেই কৃষক বন্ধুসকল মই প্ৰথম কথাটো ক'লোঁ, বেঙেনা খেতি কৰিবলৈহে আপোনালোকে প্ৰথম হৈছে আগৰ পৰাই ৰেডি হ'ব লাগিব আৰু য'ত আপোনালোকে বেঙেনা খেতি কৰিব সেই মাটিডৰা কিন্তু আগৰ পৰাই চহাই ওলট পালটকৈ চহাই আপোনালোকে শুকান কৰিব লাগিব আৰু মাটিত থকা যিবিলাক বেক্টেৰিয়া আৰু ফাংগাছ এইবিলাক আপোনালোকে মাৰাৰ ব্যৱস্থা কৰিব লাগিব। আৰু কৃষক বন্ধুসকল আপোনালোকে যদি বেছিকৈ কৰিব বিচাৰে আৰু যদি আপোনালোকে ভাবে যে মোৰ যাতে বেঙেনা গছ এটাও নমৰে বা বেমাৰ আজাৰে নালাগে, তেনেকৈ আপোনালোকে যদি প্লানিং কৰে তেতিয়াহে আপোনালোকে প্ৰতি বিঘা মাটিত 10 কেজি চূণ, যিবিলাক চূণ আমি সাধাৰণতে খাওঁ, এই খোৱা চূণবিলাক গুড়ি কৰি আপোনালোকে বিঘা প্ৰতি 10 কেজি ব্যৱহাৰ কৰক আৰু 2 কেজি আপোনালোকে ব্লিচিং পাউডাৰ বিঘা প্ৰতি 2 কেজি আপোনালোকে তাৰ আগতে ছটিয়াই দিয়ক। নহ'লেও বেঙেনা পুলি ৰোপণ কৰাৰ 15 দিন বা 10 দিন আগত বা পাৰিলে আপোনালোকে এমাহ আগতো ছটিয়াই দি আপোনালোকে মাটিখিনি তৈয়াৰ কৰক আৰু যথেষ্ট পৰিমাণে আপোনালোকে গোবৰ সাৰ ব্যৱহাৰ কৰক। গতিকে আপোনালোকে ৰাসায়নিক সাৰ কি কি ব্যৱহাৰ কৰিব পৰৱৰ্তী ভিডিঅ'টো মই আপোনালোকক অৱগত কৰিম আৰু কেনেকৈ কৰিব ভিডিঅ' আকাৰে মই বেঙেনা গছৰ সাৰ প্ৰয়োগ আপোনালোকক দেখুৱাম। আজি প্ৰাথমিক হিচাপে মই মাটি কেনেকৈ তৈয়াৰ কৰিব সেইখিনি কথা ক'লোঁ আৰু দ্বিতীয়তে মই আগবঢ়াম যে বেঙেনা গছৰ দুটা মাৰাত্মক বেমাৰ হয় আৰু সেই বেমাৰে আমাৰ কৃষকসকলক মানে লোকচানৰ মুখলৈ ঠেলি দিয়ে। গতিকে সেই দুটা বেমাৰৰ বিষয়ে মই অৱগত কৰাম। যেতিয়া আপোনালোকৰ বেঙেনা গছত এনেকৈ ফল ফুল লাগিব তেতিয়া কিন্তু দুধৰণৰ বেমাৰে আপোনালোকৰ বেঙেনা গছ ক্ষতিগ্ৰস্ত কৰিব বা বেঙেনা বাৰী আপোনালোকৰ উদাং কৰি দিব। বেক্টেৰিয়েল উইল্ট আৰু এটা হৈছে ফাংগাল উইল্ট। গতিকে বেক্টেৰিয়েল উইল্ট আৰু ফাংগাল উইল্ট এই দুটা বিষয়ত মই আজিৰ এই ভিডিঅ'ত মুখ্যতঃ কথা পাতিম। গতিকে আপোনালোকে চাই লওক বেক্টেৰিয়েল উইল্ট আৰু ফাংগাল উইল্ট আপোনালোকে কেনেকৈ চিনাক্ত কৰিব। কৃষক বন্ধুসকল এইটো এটা বেঙেনা গছ আপোনালোকক মই দেখুৱাইছোঁ। এইটো চাওক বেঙেনাৰ পাতটো, এইটো কি হৈছে শেষত যাই এই গছটো আৰু নাবাচে, চাই লওক। কিন্তু প্ৰথমতে এই পাতত এনেকৈ আপোনালোকে লক্ষণ দেখিবলৈ পাব। কৃষক বন্ধুসকল এইটো আচলতে কি বেমাৰ আপোনালোকে চিনাক্ত কৰিব লাগিব। আপোনালোকে যদি সঁচাকৈ বেঙেনা খেতি কৰিব বিচাৰে বা বেছিকৈ কৰিব বিচাৰে, এইটো হৈছে এটা ফাংগাল উইল্ট, লেড ব্লাইট বুলি কয়। এনেকুৱা বেমাৰ আপোনালোকৰ বেঙেনা গছত আপোনালোকে যদি দেখা পায় তেতিয়াহে আপোনালোকে কি প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিব। মই কেইটামান মেডিচিন আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে মেডিচিন কেইটাৰ হয়তো নোট কৰক বা আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখক। যদি আপোনালোকৰ বেঙেনা গছত এনেকুৱা বেমাৰ হয়, পাতবিলাক দেখাত এনেকুৱা হয়, তেতিয়া আপোনালোকে কি কৰিব, এইটো ভেঁকুৰজনিত এটা বেমাৰ। কৃষক বন্ধুসকল আপোনালোকৰ এনেকুৱা যদি বেমাৰ আপোনালোকে বেঙেনা গছত দেখিবলৈ পায়, মই দুটা মেডিচিন আপোনালোকক দেখুৱাম। এয়া হৈছে টাটা কোম্পানীৰ টাটা সাৰ্থক
টাটা চাৰ্টক মই স্ক্ৰীনত ফটো ভালকৈ দি দিম। আৰু এইটো হৈছে BSF কোম্পানীৰ কেব্ৰিঅ টপ। এই দুটা মেডিচিন আপোনালোকে কি কৰিব, যদি এইটো পায় বা এইটো পায়, যোনটো পায় আপোনালোকে ইয়াৰ বাহিৰে আৰু আপোনালোকে কিছুমান ফাংগিচাইড ব্যৱহাৰ কৰিব পাৰে। যেনেকুৱা সহজে কিছুমান পায় ৰেডমিল গল্ড বা টাটা মাষ্টাৰ, এইবিলাক আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এতিয়া প্ৰথমতে মই এই দুটাৰ কথা কৈছোঁ। যদি এইবিলাক অলপ ভাল ফাংগিচাইড, সেইকাৰণে মই এই দুটা আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এই কেব্ৰিঅ টপ আপোনালোকে কি কৰিব, প্ৰতি লিটাৰ পানীত 2 গ্ৰামকৈ দি আপোনালোকে এই বেঙেনা গছত যদি এনেকুৱা বেমাৰ হয় আপোনালোকে স্প্ৰে কৰিব। একেবাৰে 100% কণ্ট্ৰল হৈ যাব আপোনালোকৰ এই ধৰণৰ ব্লাইট বেমাৰৰ পৰা। যিবিলাক পাতত ক'লা ক'লা দাগ হয় বা শেষত গৈ হয়তো গছজোপাও মৰি যায়, এইবিলাক ব্লাইটৰ কাৰণে। গতিকে আপোনালোকে কেব্ৰিঅ টপ প্ৰতি লিটাৰ পানীত 2 গ্ৰাম আপোনালোকে ব্যৱহাৰ কৰি স্প্ৰে কৰক। তেতিয়া চাব যে 100% কণ্ট্ৰল হৈ যাব। এই দুটা বহুত ভাল ফাংগিচাইড। গতিকে আপোনালোকে দোকানৰ পৰা সংগ্ৰহ কৰক। সাৰ বীজৰ দোকানত নিশ্চয় আপোনালোকে পাব পাৰে। আৰু কৃষক বন্ধুসকল, এই দুটা যদি আপোনালোকে নাপায়, আপোনালোকে টাটা মাষ্টাৰ, স্ক্ৰীনত দিছোঁ মই টাটা মাষ্টাৰ আৰু ৰেডমিল গল্ড, এইবিলাক ফাংগিচাইড কি কৰিব, প্ৰতি লিটাৰ পানীত 2 পৰা 3 গ্ৰাম, যদি আপোনালোকৰ গছ ডাঙৰ হয় 3 গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই, আৰু টাটা মাষ্টাৰ তেনেকৈ 2 পৰা 3 গ্ৰাম আপোনালোকে প্ৰতি লিটাৰ পানীত মিহলাই আপোনালোকে স্প্ৰে কৰক। আপোনালোকৰ বেঙেনা গছৰ যি মই দেখুৱালোঁ, যোনটো ফাংগাল উইল্ট বা লেড ব্লাইট, আৰ্লি ব্লাইট, এনেধৰণৰ বেমাৰ আপোনালোকৰ কণ্ট্ৰল হৈ যাব। এতিয়া কৃষক বন্ধুসকল, আন এটা বিষয়লৈ আহোঁ, যিটো আপোনালোকৰ বেক্টেৰিয়েল উইল্ট। এইটো হৈছে মাৰাত্মক বেঙেনা খেতিৰ কাৰণে বহুত ডাঙৰ বেমাৰ। আৰু এই বেমাৰ কি হয়, এই যেতিয়া বেঙেনা গছত ফল ফুল এনেকৈ আহিবলৈ আৰম্ভ কৰিব, তেতিয়া এই বেমাৰে দেখা দিয়ে আৰু দুজোপা 4জোপাকৈ গছ মৰি মৰি আপোনালোকৰ বেঙেনা বাৰী হয়তো উদাং হৈ যাব। কৃষক বন্ধুসকল, মই এই বেক্টেৰিয়েল উইল্টৰ বিষয়ে আপোনালোকক প্ৰথমতে এজোপা গছ মই দেখুৱাওঁ। এই গছজোপাত বেক্টেৰিয়েল উইল্ট মানে হৈছে, এটাক হৈছে, বেক্টেৰিয়েল উইল্টে পাইছে। গতিকে মই প্ৰথমতে গছজোপা আপোনালোকক দেখুৱাইছোঁ। তাৰপিছত কেনেকৈ প্ৰতিকাৰ কৰিব সেই বেমাৰ মই ভিডিঅ'ৰ মাধ্যমে আৰু ঔষধ পাতি কি স্প্ৰে কৰিব সেইবিলাক মই আপোনালোকক দেখুৱাই আছোঁ। কৃষক বন্ধুসকল, এয়া চাওক, এইটো এটা বেঙেনা গছ মই দেখুৱাইছোঁ আপোনালোকক। আপোনালোকে ভালকৈ লক্ষ্য কৰক, একেটা বেঙেনা গছেই এইজোপা ডাল বঢ়িয়া আছে, তৰতাজা আছে। আৰু একেটা বেঙেনা গছৰে এইটো চাওক, এই ছাইডৰ এইটো ডাল, এইকেইটা ডাল, প্ৰথমতে এইটো ডালত বেমাৰ লাগিছিল, এইটো ডাল, তাৰপিছত এইকেইটা লাগিছে, এনেকৈ লাগি লাগি গছজোপা মোটামুটি এতিয়া কি হৈছে আপোনালোকে চাওক, 75% সেইটো মানে মৰাৰ এটা হৈছে। গতিকে সেইটো আৰু 25% আছে। গতিকে 25 আক্ৰান্ত হৈ গ'লে এইটো হয়তো বেঙেনা গছ এতিয়া আৰু নাথাকে। এতিয়া কৃষক বন্ধুসকল, এইটো হৈছে এটা বেক্টেৰিয়েল উইল্ট, বেক্টেৰিয়াজনিত বেমাৰ। আৰু এই বেমাৰটো মাৰাত্মক বেমাৰ। এয়া আপোনালোকে চাব পাৰিছে, এয়া ফুল লাগি আছে, কিন্তু ফুল লাগি আছে, বেঙেনাৰ কলিও আহিছে। আৰু এইখিনি সময়তে এই বেমাৰটো বেঙেনা খেতিত দেখা দিয়ে। গতিকে এনেকুৱা হ'লে আপোনালোকে প্ৰতিকাৰমূলকভাৱে কি ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। মই মেডিচিনকেইটা আপোনালোকক দেখুৱাই আছোঁ, আৰু কি পৰিমাণে ব্যৱহাৰ কৰিব, আৰু কেনেকৈ এই বেক্টেৰিয়েল উইল্টক আপোনালোকে কণ্ট্ৰল কৰিব পাৰিব। বেঙেনা গছজোপা দেখিলে এইটো বেক্টেৰিয়েল উইল্ট হৈছে, বেক্টেৰিয়াজনিত বেমাৰ হৈছে। গতিকে এনেকুৱা যদি বেমাৰ আপোনালোকৰ বেঙেনা খেতিত দেখা পায়, আপোনালোকে কি কৰিব, UPL কোম্পানীৰ কুপ্ৰফিক্স, কপাৰ ছালফেট আৰু মেনকজেব, ইয়াৰ কেমিকেল কম্পজিশ্যন এইটো কুপ্ৰফিক্স। আৰু ইয়াৰ লগত আপোনালোকে ব্ৰনিয়া, UPL কোম্পানীৰে এইটো ব্ৰনিয়া, এইটো বেক্টেৰিয়াচাইড আৰু এইটো এণ্টিবায়'টিকৰ কাম কৰে। ব্ৰনিয়াটো আপোনালোকে কি কৰিব, এই কুপ্ৰফিক্স আৰু ব্ৰনিয়া, এই কুপ্ৰফিক্স প্ৰতি লিটাৰ পানীত 4 গ্ৰামকৈ আপোনালোকে ভালকৈ মনত ৰাখিব, প্ৰতি লিটাৰ পানীত 4 গ্ৰাম। আৰু ব্ৰনিয়া প্ৰতি লিটাৰ পানীত হিচাপত নহয়, এইটো আপোনালোকে 15 লিটাৰ পানীত 12.5 গ্ৰামকৈ ব্যৱহাৰ কৰি স্প্ৰে কৰিব। প্ৰথম স্প্ৰে হিচাপে আপোনালোকে এইটো কৰিব। আৰু কৃষক বন্ধুসকল, দ্বিতীয় স্প্ৰে হিচাপে আপোনালোকে কি কৰিব,
এসপ্তাহ পিছত এই কণিকা ধানুকা কোম্পানীৰ কণিকা এইটো কাছুগামাইচিন কম্পজিশ্যন এইটো কি কৰে এইটো বেক্টেৰিয়েল ৱিল্ডাৰ কাম কৰে গতিকে এই কাছুগামাইচিন আপোনালোকে কি কৰিব কণিকা প্ৰতি লিটাৰ পানীত 2 গ্ৰামকৈ মিহলাই আপোনালোকে স্প্ৰে কৰক যেতিয়া কুপ্ৰফিক্স আৰু বৰ্ণিয়া কৰিব তাৰ এসপ্তাহ পিছত এইটো কৰক তাৰপিছত কি কৰিব কৃষক বন্ধুসকল সমান্তৰালভাৱে আৰু এসপ্তাহমান পিছত বা 4-5 দিন পিছত আপোনালোকে এইটো ষ্ট্ৰেপ্টোচাইক্লিন আপোনালোকে প্ৰতি লিটাৰ পানীত নহয় এইটো বহুত পাৱাৰফুল হয় ষ্ট্ৰেপ্টোচাইক্লিনটো এইটো আপোনালোকে 15 লিটাৰ পানীত 1.5ৰ পৰা 2 গ্ৰাম মিহলাই আপোনালোকে স্প্ৰে কৰক তেতিয়া আপোনালোকে চাব যে আপোনালোকৰ যোনটো বেক্টেৰিয়েল ৱিল্ডাৰ বেমাৰ বেঙেনাৰ সেই বেমাৰ আপোনালোকৰ কণ্ট্ৰল একেবাৰে হৈ যাব আৰু কৃষক বন্ধুসকল আৰু এটা কথা আপোনালোকে মাজে সময়ে কি কৰিব পাৰে কপাৰ অক্সিক্লৰাইড গোট্ৰৰ এইবিলাক মেডিচিন এইটো এটা চাওক ব্লিটক্স এইটো সাধাৰণতে সচৰাচৰ পোৱা যায় প্ৰতিটো সাৰ বীজৰ দোকানত ব্লিটক্স আপোনালোকে এইবিলাক যদি নাপায় আৰু এটা কথা মই কৃষক বন্ধুসকল আপোনালোকক জনাওঁ যদি আপোনালোকে বেছিকৈ বেঙেনা খেতি কৰিব ইচ্ছা কৰে বা আপোনালোকে কৰে তেতিয়া কি কৰিব এইবিলাক মেডিচিন আপোনালোকে আগৰ পৰাই নিয়মিতভাৱে আপোনালোকে যদি স্প্ৰে কৰি থাকে 10 দিন 15 দিনৰ মূৰে তেতিয়া কিন্তু আপোনালোকৰ যিটো বেক্টেৰিয়েল উইল্ট আৰু ফাংগাল উইল্ট বেঙেনাত সেইটো আপোনালোকে দেখিবলৈ নাপাব আৰু আপোনালোকৰ বেঙেনা গছ বা বেঙেনা খেতি একেবাৰে সুৰক্ষিত হৈ থাকিব এতিয়া কৃষক বন্ধুসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু এইটোৱে আছিল আৰু পৰৱৰ্তী ভিডিঅ'ত মই বেঙেনা খেতিত বা বেঙেনা গছত কেনেকৈ সাৰ প্ৰয়োগ কৰিব লাগে কি সাৰ প্ৰয়োগ কৰিব লাগে কেনেকৈ কৰিব লাগে এই সন্দৰ্ভত ভিডিঅ' লৈ আহিম যদি মোৰ ভিডিঅ' আপোনালোকে নিয়মিত চাব বিচাৰে গতিকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কৃষক বন্ধুসকল মই এটা কথা বা এটা বস্তু মই অনুৰোধ জনাওঁ বেলেগ একো মোক নালাগে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব যদি আপোনালোকৰ অলপ হ'লেও কিবা কামত অহা বুলি ভাবে বা ভাল লাগিছে বুলি ভাবে তে এইখিনি মোৰ অনুৰোধ তে কৃষক বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে ইয়াৰ পৰৱৰ্তী ভিডিঅ' হিচাপে মই 2 দিনৰ ভিতৰত মূলা খেতিৰ ওপৰত ভিডিঅ' লৈ আহিম মোৰ মূলা মোটামুটি আজি সপ্তাহ 10 দিন হৈ গ'ল গতিকে আপোনালোকে সেই ভিডিঅ' চোৱাৰ কাৰণে অপেক্ষা কৰক আৰু আজিলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰি ইয়াতে সামৰক ধন্যবাদ